আমি আছোঁ এই মুহূৰ্তত চৰণ বড়োৰ সৈতে, যিহেতু এবাৰ আজি শপত গ্ৰহণ কৰিলে। প্ৰথমতে চৰণ বড়ো আপোনাক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ ধন্যবাদ। এইবাৰ আপুনি যিহেতু কেবিনেট মন্ত্ৰী পালে, শপত গ্ৰহণ ইতিমধ্যে আপুনি কৰিলে, কেনেকুৱা আজি প্ৰথম দিনটোত আপোনাৰ অনুভৱ কেনেকুৱা? অনুভৱটো এইবাৰ বহুত বেলেগ, যিহেতু আজি এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব। এই ঐতিহাসিক দিনত দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে। আৰু এই শপত লোৱা সময়তে মই নিজেও এজ এ কেবিনেট মিনিষ্টাৰ হিচাপে শপত ল'বলৈ সুযোগ পাইছোঁ। মানে ইয়াৰ অনুভৱটো বেলেগ। তাৰ কাৰণে মইতো ভাবোঁ মোৰ কাৰণে খুব সৌভাগ্য এই সুযোগটো পোৱাটো। মানে মনত অত্যন্ত আনন্দ ফিল কৰিছোঁ। আপোনাৰ ৰাজ্যবাসীৰ প্ৰতি আপোনাৰ দায়িত্ব বাঢ়িলে, তাৰ লগতে বড়ো লোকসকলৰ প্ৰতিও আপোনাৰ দায়িত্ব বাঢ়িলে, কি ক'ব এই মুহূৰ্তত? নহয়, দায়িত্বটো বাঢ়িছে, যিহেতু মই কেবিনেট মিনিষ্টাৰ হিচাপে কাম কৰিম। যিয়ে বিভাগ নহওক কিয়, মানে কি কয়, ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগিব আৰু ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কাম কৰিব লাগিব। আৰু এইখিনি মই সফলতাৰে কাম কৰিবৰ কাৰণে, নিষ্ঠাৰে কাম কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু বাকী বাকী হিচাপে BTCৰ পৰা অহা হিচাপে যিহেতু মই যি দলৰ পৰা আহিছোঁ, এই দলটোৱে এতিয়া BTC চৰকাৰো চলাই আছে। এই হিচাপে BTCৰ মোৰ যথেষ্ট কাম থাকিব। আৰু আমাৰ দলৰ মুৰব্বীজনে সদায় কৈয়ে আহিছে, এইবাৰ যিহেতু আমি NDAৰ লগত একেলগে চৰকাৰ কৰিম, BTCখন এইবাৰ মজবুত কৰিব লাগিব। তো BTC মজবুত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগত যথেষ্ট আলাপ আলোচনা, ৰাজ্য চৰকাৰৰ মৰম আমাক লাগিব। এই ক্ষেত্ৰত কাম কৰি যাব লাগিব, যাতে BTCটো আমি মজবুত কৰিব পাৰোঁ। 40টা ডিপাৰ্টমেণ্টৰ দ্বাৰা আমি BTCৰ ৰাইজৰ যিখিনি অভাৱ, অভিযোগ, আশা আকাংক্ষা যাতে পূৰণ কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ যি বাজেটটো বৃদ্ধি কৰা, তাৰপিছত লোকেলি আমি যিখিনি ৰাজহ পাওঁ, এই ৰাজহটো আমি মানে কালেক্ট কৰি পেলাই এইটোৰ দ্বাৰা যাতে আমি নিজাববীয়াকৈ কাম কৰিব পাৰে, এই দিশত আমি কাম কৰিব লাগে। আৰু আমাৰ যথেষ্ট আন্তঃগাঁথনি বনাবলগীয়া আছে, বহুত আৰু আন্তঃগাঁথনি বনাবলগীয়া আছে। এইবাৰ আমিতো কৈ আছোঁ, শিক্ষাৰ দিশত আমাৰ এখন বিশ্ববিদ্যালয় দৰকাৰ ওদালগুৰি জিলাত। ইয়াৰ কাৰণে আমি দাবী ৰাখিছোঁ এইবাৰ। আৰু ওদালগুৰি জিলাখনত এখন মেডিকেল কলেজ লাগে। ইয়াৰ কাৰণেও এইবাৰ ইলেকশ্যনত আমি এই বিষয়বিলাক লৈয়ে আমি আগুৱাই আহিছিলোঁ। ঠিক তেনেকৈ BTCৰ মাজেৰে এখন নেশ্যনেল হাইৱে বনাব লাগে। তেনেকুৱা বিভিন্ন ইছ্যু লৈ পেলাই আমি ৰাইজৰ ওচৰত গৈছোঁ। তো এইখিনি আমি এইবাৰ কৰিবই লাগিব। যদি এইখিনি আমি কৰিব নোৱাৰোঁ, তেতিয়া ৰাইজে আমাক মানে মিছা কথা কোৱা বুলি ভাবিব। তাৰ কাৰণে এই ক্ষেত্ৰত আমাৰ যথেষ্ট কৰিব লগা আছে। এইখিনি আমি বৰ্তমান যি চৰকাৰ, এই চৰকাৰৰ লগত মিলি আমি কৰিম। আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, যিহেতু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, BTCৰ প্ৰতি তেখেতৰ বহুত মৰম আছে। তেখেতে BTCৰ কণ্ডিশ্যন বুজিও পায়। তাৰ কাৰণে তেখেতে এইখিনি সকলো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিব, আমাৰ এইখিনি বিশ্বাস আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু 4গৰাকী লোকক কেবিনেট মন্ত্ৰী মৰ্যাদা দিছে, গতিকে আপোনাৰ লগত কিবা পোনপটীয়াকৈ কিবা কৈছে নেকি আপোনাক মুখ্যমন্ত্ৰীগৰাকীয়ে? বিভাগৰ ক্ষেত্ৰত নেকি? এনেও ধৰি লওক আপোনাৰ কিবা শুভেচ্ছা বা কিবা কথোপকথন হৈছে নেকি আপোনাৰ লগত? তেনেকুৱা ডাইৰেক্ট কথা হোৱা নাই। আমাৰ হোৱাটছআপ যোগে, ছ'চিয়েল মিডিয়াৰ যোগেদি কথা হৈছে। বাকী তেখেতো খুব ব্যস্ত মানুহ। তো যিয়ে নহওক, আজি আমি একেলগে শপত ল'লোঁ। তেখেতৰ ব্লেছিংছটো সদায় লাগিব, গাইডেন্স লাগিব। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে, তেখেতৰ গাইডেন্স, তেখেতৰ ব্লেছিং লৈ কাম কৰি যাব পাৰিম। আৰু তেখেতৰ নিচিনা মুখ্যমন্ত্ৰীৰ লগত আমি কাম কৰিব পোৱাটো আমাৰ কাৰণে যথেষ্ট সৌভাগ্যৰ বিষয়। আৰু তেখেতে সঁচাকৈ আমাক গাইডেন্স দি যাব আৰু আমি ভালকৈ কাম কৰি যাব পাৰিম। কোনটো বিভাগ আপোনাক গতাব কিবা কৈছে নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে? কিবা উমান দিছে নেকি? এতিয়ালৈকে কোৱা নাই। বিভাগটো তেখেতে নিশ্চয় বিবেচনা কৰিব। আৰু যিটো বিভাগটো নিদিয়ক কিয়, নিষ্ঠাৰে কাম কৰিব চেষ্টা কৰিম। আৰু তেখেতৰ গাইডেন্স যিহেতু থাকিব, ভালকৈ চলাই লৈ যাব পাৰিম, এইখিনি মোৰ বিশ্বাস আছে। যোৱাকালি নিশাৰ ভাগত যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে হঠাৎ এটা ছ'চিয়েল মিডিয়াৰ যোগে গোটেই কথাটো ঘোষণা কৰে, গোটেই কথাখিনি বিষয়টো ঘোষণা কৰে, আপোনাৰ মন্ত্ৰিত্ব ঘোষণা কৰে। গতিকে হাগ্ৰামা মহিলাই ডাঙৰীয়া আপোনাক শুভেচ্ছা বা কিবা কথোপকথন হৈছে নেকি হাগ্ৰামা মহিলাৰ লগত? নাই, কথাটো হৈছে আমাৰ। তেখেতে খবৰ লৈছে মোক। আজি যিহেতু মই শপত গ্ৰহণ ল'ম, এইখিনি ৰাতিপুৱাৰ ভাগত ভালকৈ যাবৰ কাৰণে মোক এডভাইচ দিছে। ঠিক তেনেকৈ কাম কৰিছোঁ। আপুনি দুদিন পূৰ্বে এটা আপোনাৰ টুইট কৰিছিলে, আপুনি এটা ছ'চিয়েল মিডিয়াত দেখিছিলে, আপুনি মাতৃ ভৰি চুই পেলাই সেৱা লৈছিলে। মাৰ আশীৰ্বাদটো আপুনি পাইছেই। কি ক'ব আপোনাৰ, যিহেতু মাজবাটবাসীৰ বিষয়ে, আপোনাৰ মাৰ বিষয়ে, আপোনাৰ পৰিয়ালৰ বিষয়ে কি ক'ব এই মুহূৰ্তত? নাই, মাৰ আশীৰ্বাদটো মই পায়ে আহিছোঁ। মাতৃৰ মৰম মই বহুত পাইছোঁ। তেখেতে মোক সৰুৰ পৰাই মৰম কৰি আহিছে, পঢ়া শুনাৰ ক্ষেত্ৰতো মৰম কৰিছে। এতিয়াও মানে আমি যিমান চিন্তা কৰোঁ, আমাৰ মা বেছি চিন্তা কৰে। তাৰ কাৰণে মাৰ আশীৰ্বাদটো সদায় আছে। আৰু এই আশীৰ্বাদটোৱে মোক যথেষ্ট শক্তি দি আছে। আৰু এই শক্তিটো লৈ মই কাম কৰি যাম।
আপোনালোক শুভেচ্ছা আকৌ জনালোঁ। থেংক ইউ।